আৰু নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু মই আছোঁ মানে আমাৰ পথাৰত, আৰু যিহেতু খেতি কৰা সময় মানুহবিলাক চব ব্যস্ত খেতি পথাৰত, আপোনালোকক দেখাম বুলি আহিলোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এইডাল হ'ল কঁঠালৰ গাছ। এইফালে এই যোনে যোনে ধৰ এইফালে কঠীয়া চঠীয়া তুলিব যায়, যি পকা কঁঠাল থাকে ইয়াৰ পৰা এটা ছিঙি লৈ গেলি হ'ল। ধুনীয়া কঁঠাল এইটো, তাৰমানে ৰাইজৰ কাৰণে এডাল গাছ। কঁঠাল চঠাল পকা কঁঠাল থাকিলে খালিয়ে হ'ল। আৰু এইফালে মানুহবিলাক লাগি আছে কামত। আৰু যাই আছোঁ আমি ধুনীয়াকৈ কঠীয়া তুলিলে। আৰু এইটো পুখুৰী, আৰু এইফালে একদম ধুনীয়া কঠীয়া, যিমানে চাই সিমানে কঠীয়া। এইবিলাক মাৰি থোৱা ফটা গছ থকা নিচিনা সোমালোঁ, ৰখি আছে। কি হৈছে ক'ব নোৱাৰে ভাই। আৰু আমি যাম এতিয়া কঠীয়া তুলিলে। আৰু আমি কঠীয়া তোলাত পূৰা ব্যস্ত হৈ আছোঁ, যিহেতু খেতিৰ সময়। এইফালে এইবিলাক কঠীয়া তুলি দিলোঁ, এইবিলাক দেখাই দিয়া ধুনীয়াকৈ। আৰু এইবিলাক কঠীয়াৰ আশা চাওক। এতিয়া এইবিলাক আমি ধুনীয়াকৈ যায়, এতিয়া বৰ্তমান হ'ব পালন কৰা হ'ব, তাৰপিছতহে আমাৰ পথাৰত ৰুম। এইবিলাক ৰাতিপুৱাৰ পৰা আমি কঠীয়া তুলি আছোঁ, এতিয়া একদম পূৰা ভৰ ৰ'দ আহি গ'ল। আৰু হ'লেও আশা নাই, কঠীয়াখিনি মানে আজি তুলিহে সেয়া কৰি দিম। আৰু এতিয়া পথাৰত যিহেতু গৰমত ৰাতিপুৱাৰ পৰা কাম কৰি আছে, এইফালে এতিয়া ৰচেদি চাহ খাব। এতিয়া আগৰ দিনৰ মানুহবিলাকে খাইছিল ভেটিৰ মুখত দি চাহ বঢ়িয়াকৈ পথাৰত বহি লৈ আলিৰ মাজত খাওঁৱে। এতিয়া মানুহবিলাকে খাইছে নাৰিকল দি পুৰি পুৰি পিঠা দিছিলোঁ। বাপা একেলাই আছোঁ, ধানো হৈছিলোঁ, কণী ধানা বাৰা কৰিছিলোঁ, আৰু ধানা বাৰা কৰিছিলোঁ, বেহাৰ খুন্দিছিলোঁ। পিঠা একো নাই, এতিয়া খালি দোকানৰ দোকান শুকুনা ৰ'দ। এইফালে চাওক কিমান বস্তু লৈ গৈছে, একদম পূৰা ব্যস্ততা আৰু পথাৰত। চাহৰ পৰা কিবা পৰা চব লৈ গৈছে। আৰু গাইছ, মানে মই এনেই নৰ্মেল ভিডিঅ'বিলাক বনাই থাকোঁ, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, ফেচবুক হওক। তাৰপিছত লাহে লাহে ভিডিঅ'বিলাক বনাই থাকোঁতে দুই এটা ভিডিঅ' বেছি হৈ গ'ল। আৰু মানে মোৰ ভিডিঅ' 2-4টামান মানে টিভিত ওলাই গ'ল। আৰু ই দেখা পাইছে বোলে, ই মোক ক'লা আজি কোনটো ভিডিঅ' কেইনা দিছে টিভিত? পঠি না টিভিত সঁচাকৈ দিছে না? আৰু টিভিত দিয়া কৰিছে, এতিয়া ভাল লাগছে বাৰু। এনেই নৰ্মেলি কেনে ভিডিঅ' বনাই থাকোঁ, আৰু যদি টিভিত দিছে এটা ভাল লাগছে আৰু মনটো। আৰু হঠাৎ বৰষুণ আহি গ'ল, পূৰা দবা পিটা বৰষুণ। অসমীয়া দেখাৰ কথা আছে নহয়, কাঠি কুকুৰ নাম নোৱাৰাকৈ বৰষুণ দিয়া বুলি। এইয়া কাঠি কুকুৰ কাঠি ধুমাই আছে চাওক। অসমীয়া কথাষাৰ পূৰা আখৰ আখৰ পালন হৈছে। কাঠি কুকুৰ এনেকুৱা বৰষুণ দি থাকিলে ক'ত নাম্বাৰ আৰু